নমস্কাৰ। তো আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি এই ভিডিঅ'টোত কথা পাতিম ডায়ালাইচিছৰ ওপৰত। ডায়ালাইচিছ বুলি ক'লে বহুতে গম পায় আৰু বহুতে গম নাপায়। যিসকলে গম নাপায় তেওঁলোকৰ কাৰণে আজি স্পেচিয়েলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো ডায়ালাইচিছ বুলি ক'লে আমি কোনসকল পেচেণ্টক কৰোঁ ডায়ালাইচিছ? যিসকল পেচেণ্টৰ কিডনীটো বিকল হয়, মানে কিডনীটো ভালদৰে ফাংচন কৰিব নোৱাৰে, বডিৰ যোনবোৰ টক্সিন আছে, যোনবোৰ অপদাৰ্থ আছে, যোনবোৰ আমাৰ কিডনীয়ে ভালকৈ ফাংচন কৰি ফিল্টাৰ কৰি ওলাই দিব নোৱাৰে, কিডনীটো জাম হৈ যায়, সেইকেইটা পেচেণ্টক আমি ডায়ালাইচিছ কৰোঁ। আৰু এই যে দেখা পাইছে এইটো হৈছে ডায়ালাইচিছ মেচিন। এইটো আৰ্টিফিচিয়েল কিডনী বুলি ক'ব পাৰি। তো যেতিয়া আমাৰ কিডনীয়ে নৰ্মেলি আমাৰ বডিৰ পৰা টক্সিন ওলাই দিব নোৱাৰে, ব্লাডটো ফিল্টাৰ কৰিব নোৱাৰে, তেতিয়া এই মেচিনটো লগোৱা হয়। এই মেচিনটো লগাই আমাৰ বডিৰ যিমানখিনি ব্লাড আছে এই গোটেইখিনি ব্লাড ফিল্টাৰ কৰে এই মেচিনটোৱে। আমাৰ বডিৰ পৰা টক্সিন থকা মানে পদাৰ্থ থকা, মানে বেয়া পদাৰ্থ থকা, ধৰক ইউৰিয়া হওক, ক্ৰেটিনিন হওক, নাইট্ৰজেন হওক, যোনবোৰ আছে মানে এইবোৰ গোটেইখিনি কি কৰে আমাৰ এই ডায়ালাইচিছ মেচিনে মানে পিউৰিফাই কৰে, ফিল্টাৰ কৰে। এই যে দুটা পাইপ দেখা পাইছে, এই দুটা পাইপ আমি আমাৰ বডিৰ লগত কানেক্ট কৰা আছে। ইয়াতে এটা পাইপ দিয়া আছে, এই পাইপটোত দুটা কানেক্টৰ আছে। এটা দি ব্লাড বডিৰ পৰা আহি আছে, আহি পেলাই মেচিনত সোমাইছে। এইটো দি মেচিনত সোমাইছে পাইপটো, এইটো দেখা পাইছে। এটা দি মেচিনত সোমাইছে, আনটো ফিল্টাৰ হৈ আনটো দি ভিতৰত সোমাই আছে। মানে এইটো হ'ল আৰ্টিফিচিয়েল কিডনী। এই মেচিনটো লগাই আমি আমাৰ বডিৰ গোটেইখিনি ব্লাড আমি পিউৰিফাই কৰোঁ, ফিল্টাৰ কৰি আকৌ ভিতৰত ভৰাই দিওঁ। তো এই ডায়ালাইচিছ কৰিলে মানুহৰ কোনো ধৰণৰ ক্ষতি নহয়, কিন্তু কিছুমান কমপ্লিকেশ্যন দেখা দিয়ে। যেনে ডায়ালাইচিছ কৰাৰ সময়ত মানুহজনৰ BP ড্ৰপ হ'ব পাৰে। যেতিয়া ব্লাডটো বডিৰ পৰা চাৰ্কুলেট হয় তেতিয়া BP মানে ব্লাড প্ৰেছাৰ কমি যাব পাৰে। তাৰ উপৰিও কেতিয়াবা উশাহ লোৱাত দিগদাৰ হ'ব পাৰে, বা পেটটো মানে ফুলা ভাৱ হ'ব পাৰে, বুকুৰ বিষ হ'ব পাৰে। তাৰপিছত আপোনাৰ মূৰ ঘূৰণি এনেধৰণৰ সমস্যা হোৱা দেখা যায়। তাৰ উপৰিও আৰু কিছুমান কমপ্লিকেশ্যন দেখা যায় যে আমি য'ত এই পাইপটো কানেক্ট কৰিছোঁ, যোনটো কেথেডাৰ বুলি কয়, কেথেডাৰটো আমি য'ত দিওঁ তাতে ইনফেকশ্যন হোৱাৰ চান্স থাকে। তো এনেধৰণৰ বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন থাকে। কেতিয়াবা যদি পেচেণ্টৰ মানে দীৰ্ঘদিন ডায়ালাইচিছ কৰিব লগা হয়, কিডনী যদি বহুত বেছি বেয়া হৈ যায়, তেতিয়া কি কৰা হয়, এই হাতত এটা ফিষ্টুলা বনোৱা যায়, যোনটোৰ সহায়ত আমি দীৰ্ঘদিন মানে ডায়ালাইচিছ কৰি থাকিব পাৰিম। তো কেতিয়াবা এই ফিষ্টুলাটো আপোনাৰ ইনফেকশ্যন হোৱা দেখা যায়। এনেধৰণৰ বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন আছে। তো ডায়ালাইচিছ হ'লে এনে পেচেণ্টৰ নৰ্মেলি কোনো ধৰণৰ ক্ষতি নহয়। ডায়ালাইচিছ কৰি মানুহ বহুত দিন জীয়াই থাকিব পাৰে, কোনো ধৰণৰ সমস্যা নহয়। কিন্তু যদি বেলেগ চিমটমছ থাকে, ছাপ'জ হাৰ্টৰ বেমাৰী আছে বা আপোনাৰ চুগাৰ আছে, চুগাৰ আৰু প্ৰেছাৰ, এই দুটা বেমাৰ যদি থাকে মানুহৰ, তেতিয়া ডায়ালাইচিছত বহুত সমস্যা হয়। তো এইখিনিয়ে আছিলে লামচাম আজিৰ এই ডায়ালাইচিছৰ ভিডিঅ'টো। তো পৰৱৰ্তী সময়ত আৰু নতুন নতুন ভিডিঅ' দি থাকিম। আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ এই পেজটো ফ'ল' কৰি থৈ দিম। ধন্যবাদ।